Hello everyone, welcome back to my YouTube channel. এয়া মই কি কৰি আছো দেখিছনে আপোনালোকে আজি মই একদম পুৱাই উঠি মানে ঘৰ কাঠি মুচা কামত লাগি গৈছো। আজি মানে আমাৰ ঘৰত এখন সৰুকৈ পূজা আছে, সেইবাবে মই কাঠি ঘৰখিনি মুচি চাফ চিকুণ কৰি লৈছো। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমাৰনো কি পূজা আছে, কি পূজা পাতো, কি নে কৈ পাতো, আপোনালোকে চাই থাকিব। এয়া এতিয়া আমাৰ পূজা আৰম্ভ হৈ গৈছে। মানে আমাৰ সিজু গছডাল বহুত ডাঙৰ হৈ গৈছে, সেইটো কাৰণে মানে আকৌ এডাল তাৰ পৰা ঠানি বাছি ফালে ধুনীয়া চাই 3ডাল বা 5ডাল ঠানি লগা চাই ফালে আকৌ মানে নতুনকে বেলেগ জাগাত এটা ৰুম আৰু মানে আগৰটো মানে বহুত ডাঙৰ হৈ গৈছে। ডাঙৰ হলে মানে শাস্তি হয় না, আৰু এতিয়া এইডাল কাটি পেলাব। তাৰপিছতে আমাৰ গাঁৱৰ দৌৰিকেইটা মাতি ফালে অকণমান নিয়ম নীতি কৰি এতিয়া ঠানিটো কাটি ধুনীয়াকে ৰাখি দিব। তাৰপিছতে আমি ধুনীয়াকে পূজা কৰি কেনে ৰুম ঠানিটো। এতিয়া সিজু ঠানিটো যিখিনি নিয়ম নীতি কৰিব লগা আছিল দৌৰিবিলাকে কৰি ফালে এতিয়া সিজু গছৰ ঠানিটো অকণমান সময়ৰ কাৰণে ৰাখি দিব। তাৰপিছতে ডাঙৰ সিজু গছডাল কাটা হ'লে এইডাল ঠানি ধুনীয়াকে পূজা পাতি ফালে দৌৰিবিলাকে ৰুব। তাৰপিছতে এতিয়া অকণমান সময়ৰ কাৰণে ধুনীয়াকৈ থৈ দিয়া যাব ঠানিটো। এয়া ইফালে ধুনীয়াকৈ শুকাই যাব বুলি মানে কাপোৰ এখন ঢাকি থৈ দিয়া হৈছে। দেখিছনে ইফালে আপোনালোকে আমাৰ মানে সিজু গছডাল ইমান ডাঙৰ হৈ গৈছে, ইমান ভাল লাগে। এতিয়া এইডাল কাটি পেলাব, তাৰপিছতে আকৌ নতুন চাই এডাল ৰুম। ইয়াৰ পৰা ঠানি কাটি দিয়াটো আপোনালোকে চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো। কেনেকৈ তেতিয়াহে গম পাব আপোনালোকে। ইফালে আকৌ এতিয়া বান্দোবাটো বনাই আছে সিজু গছডাল ৰুবৰ কাৰণে। আগতে বান্দোবাটো ৰেডি কৰি লৈছে, তাৰপিছতে আকৌ সিজু গছডাল এতিয়া ধুনীয়াকৈ পূজা যি নিয়ম আছে সেইখিনি কৰি ফালে ইয়াতে সিজু গছৰ ঠানিটো ৰোৱা হ'ব। আপোনালোকে চাই থাকক। ইফালে আকৌ মই এতিয়া পায়স বনাই আছো। ইফালে এতিয়া ধুনীয়াকৈ সিজু গছৰ ঠানিটো যিখিনি নিয়ম আছে আমাৰ সেইখিনি নিয়ম কৰি এতিয়া সিজু গছৰ ঠানিটো ইয়াতে ৰোৱা যাব। মানে 5 পাক ঘূৰি ফালে সিজুৰ ঠানিটো আমি ইয়াতে ৰুব লাগিব। মানে আৰু গাঁৱৰ মাইনাসকলক আৰজ কৰি ফালে এইটো ডাঙৰকে পাতিব পাৰে, কিন্তু আমাৰ মানে মেইন মানুহ যিকেইটা দৌৰি আচাৰি সেইকেইটাকে মাতি ফালে মানে নিয়মখিনি কৰি আমাৰ বাথৌটো সিজু গাছনাই তো কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। আজিকালিতো মানে চবে ডাঙৰকে পাকাৰ টাইলছ লগাই বনাই ভাল লাগে, কিন্তু বহুত ভাল লাগে তেনেকৈও। মোৰ মানে বেছি এনেকৈ মাটিত বান্দোবা বনাই সিজু গছ ৰুলেহে মোৰ বেছি ভাল লাগে। মানে তেতিয়াহে মানে সিজু গছডাল ধুনীয়া ডাঙৰ হয়, মানে যেনেকৈ বাঢ়িব লাগে সেনেকৈ সুবিধা মতে বাঢ়ি যায়। এয়া এতিয়া যি নিয়ম কৰিব লাগে সেইখিনি মানে এয়া শিকাই দি আছে আমাৰ দৌৰিবিলাকে। তাৰপিছতে ঘৰৰ মানুহবিলাকে মানে এনেকৈ 5 বাৰকৈ মাটি দিব লাগে সিজু গছৰ পুলিটোত। সিজু গছৰ পুলি মানে এতিয়া ঠানি পুলি হৈ যাব, ডাঙৰ হ'লে এইটোৱে সিজু গছ হৈ যাব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এয়া এতিয়া চাওকচোন আপোনালোকে, এইফালে আমাৰ বাথৌটো ইমান ধুনীয়া লগা হৈ গ'ল। এতিয়া দৌৰি আচাৰি মন্থৰ ৰাইচনাই কৰি আছে। তাৰপিছতে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবা, আৰু কমেণ্টত জনাব কেনেকৈ আপোনালোকৰ ফালে কেনেকৈ এইটো সিজু গাছনাইটো কৰে। আমাৰ ফালে এনেকৈ কৰে, আপোনালোকে প্লিজ কমেণ্টত জনাব। এতিয়া চাওকচোন ইফালে আমাৰ বাথৌ হৈ গ'ল সিজু গাছনাই, ইমান ধুনীয়া লগা হৈ গৈছে।
মোৰ মানে এনেকৈ নতুনকৈ ল'লে ইমান ভাল লাগে। আমাৰ পূজা কৰা হৈ গ'ল। তাৰপিছত এতিয়া দৌৰিবিলাকক মান কাঢ়িম মা আৰু মই। তাৰপিছতে আমাৰ খাৱা লোৱা পৰ্ব হ'ব। আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে প্লিজ কমেণ্টত জনাব। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহিলোঁ, বাই।